নমস্কাৰ। আজি আমি অসমৰ ৰাজনীতি সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকলৈ আগবঢ়াইছোঁ। স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। মুখ্যমন্ত্ৰী কাৰ্যকাল 5 বছৰ। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী ছাৰ ছালেহ মহম্মদ আগবঢ় হাইদৰী। স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম ৰাজ্যপালগৰাকী হেনৰী জোচেফ টুইনাম। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী সৈয়দা আনোৰা তাইমুৰ। তেওঁ 1980 চনৰ ডিচেম্বৰ 12 তাৰিখৰ পৰা 1981 চনৰ জুন মাহৰ 30 তাৰিখলৈকে অসমৰ মুখ্যমন্ত্ৰী আছিল। ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী ৰাজ্যপাল। ৰাজ্যপালক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে। মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে ৰাজ্যপালে। অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী গোলাপ বৰবৰা। তেখেত 1978 চনৰ মাৰ্চৰ 12 তাৰিখৰ পৰা 1979 চনৰ ছেপ্টেম্বৰ 9 তাৰিখলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল। বিধানসভাৰ অধ্যক্ষজনক নিৰ্বাচন কৰে বিধানসভাৰ সদস্যসকলে। অসমৰ বিধানসভাৰ আসনৰ সংখ্যা 126খন। অসমৰ লোকসভাৰ আসনৰ সংখ্যা 14খন। অসম বিধানসভাৰ অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা 7খন। অসম বিধানসভাৰ অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা 14খন। ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হোৱা প্ৰথমজন অসমীয়া সৈয়দ মহম্মদ ছাদুল্লাহ। অসম চুক্তি স্বাক্ষৰিত হৈছিল 1985 চনৰ 15 আগষ্টত। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ পিয়লি ফুকন। 1930 চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা অসমীয়াজন চন্দ্ৰধৰ বৰুৱা। গুৱাহাটী হাইকোৰ্ট স্থাপিত হয় 1948 চনত। উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা অসমীয়া ন্যায়াধীশ মীৰা শৰ্মা। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন পাৰ্বতী কুমাৰ গোস্বামী। উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ হলিৰাম ডেকা। উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকল নিয়োগ কৰে ৰাজ্যপালে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে 62 বছৰ বয়সত। ৰাজ্যপালৰ কাৰ্যকাল 5 বছৰ। ৰাজ্যপালৰ নিম্নতম বয়স 35 বছৰ। ৰাজ্যপাল নিযুক্তিৰ সম্পৰ্কে উল্লেখ থকা সংবিধানৰ অনুচ্ছেদটো 346 নং। ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য ৰাজ্যপাল। বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিযুক্তি দিয়ে ৰাজ্যপালে। বিধানসভাৰ অধিৱেশন আহ্বান, ভংগ আৰু স্থগিত কৰাৰ ক্ষমতা ৰাজ্যপালৰ। মন্ত্ৰী পৰিষদৰ কাৰ্যকাল 5 বছৰ। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে মুখ্যমন্ত্ৰীয়ে। বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'বলৈ উপস্থিত সদস্যৰ সংখ্যা হ'ব লাগে 1.। সাধাৰণতে এটা বিধানসভাৰ সমষ্টি গঠিত হ'বলৈ ভোটাৰ সংখ্যা হ'ব লাগে 75,000 জন। বিধানসভাৰ সদস্যৰ ন্যূনতম বয়স 25 বছৰ। বিধানসভা পৰিচালনা কৰে অধ্যক্ষই। অধ্যক্ষৰ অনুপস্থিতিত বিধানসভা পৰিচালনা কৰে উপাধ্যক্ষই। গুৱাহাটী পৌৰ নিগম স্থাপন হয় 1974 চনত। পৌৰ নিগমৰ কাৰ্যকাল 5 বছৰ। পৌৰ নিগমৰ প্ৰধানজনক মেয়ৰ বোলে। মেয়ৰৰ কাৰ্যকাল 2 বছৰ। পৌৰ নিগমৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা 60 জন। পৌৰসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা 30 জন। নগৰ সমিতিৰ কাৰ্যকাল 5 বছৰ। গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা 10 জন। মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক শপত কৰোৱাই ৰাজ্যপালে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।